নমস্কাৰ আজি খবৰৰ সৈতে মই আকিদা এই মুহূৰ্তত আসাম টেকটক্সৰ দৰ্শকসকলৰ বাবে লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো তেন্তে হওক আজি খবৰকেইটা আৰম্ভ আপুনি চৰকাৰী ঘৰ লাভ কৰিছে নেকি চৰকাৰী ঘৰ লাভ কৰা সকললৈ এটা ভাল খবৰ ঘৰ লাভ কৰা পৰিয়ালে এতিয়া পাব 10,000 কোটি টকা আৰু মূল্য বৃদ্ধিৰ বাবে এই সিদ্ধান্ত হিমন্ত চৰকাৰৰ নগৰ অঞ্চলত চৰকাৰী ঘৰ লাভ কৰা সকললৈ সামগ্ৰী কিনিবলৈ প্ৰদান কৰিব এই ধন আৰু PMAY আৰবানৰ ঘৰ লাভ কৰা প্ৰতিটো পৰিয়ালে এতিয়া লাভ কৰিব এই ধন পৰিয়ালৰ এজনৰ চাকৰি থাকিলে আনজনক সদস্যই নাপাব চাকৰি আৰু মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি কৰা হৈছে পৰিয়ালৰ কোনোবা এজনৰ চাকৰি থাকিলে এতিয়া আনজন সদস্যই অনুকম্পামূলক নিযুক্তি নাপায় অনুকম্পামূলক নিযুক্তিৰ সন্দৰ্ভত দিয়া আবেদন খাৰিজ কৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে আৰু অশ্বিনী কুমাৰ পাণ্ডে নামৰ এজনে অনুকম্পামূলক চাকৰিৰ বাবে কৰা আবেদনৰ ওপৰত ৰায়দান প্ৰদান কৰা হৈছে আবেদন খাৰিজ কৰি এই ৰায় দিয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে পৰিয়ালৰ এজনৰ চাকৰি থাকিলে আনজন সদস্যই নাপাব চাকৰি লাউড স্পিকাৰ অবিহনে এতিয়া পাঠ কৰিব পুৱাৰ নামাজ 26টা মছজিদত পুৱাৰ আজানত ব্যৱহাৰ নকৰে লাউড স্পিকাৰ 26টা মছজিদৰ ধৰ্মগুৰুৰ এই বৃহৎ সিদ্ধান্ত দক্ষিণ মুম্বাই 26টা মছজিদত পুৱা নাবাজে লাউড স্পিকাৰত আজান সুন্নী মছজিদত হোৱা বৈঠকত এই বৃহৎ সিদ্ধান্ত নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ লাউড স্পিকাৰত নাবাজে আজান আৰু ঐতিহাসিক মিনাৰা মছজিদে প্ৰথমবাৰৰ বাবে বিনা লাউড স্পিকাৰত পাঠ কৰিলে আজান গেপ পালে পাৰ্কিং কৰি দিব লাগে হিমন্ত বিশ্ব শৰ্মাই গেপ পাইছে পাৰ্কিং কৰি দিছে আৰু আজি এই মন্তব্য কৰে ডিব্ৰুগড় বিজেপি বিধায়ক প্ৰশান্ত ফুকনে কেইবাটাও বিষয় সন্দৰ্ভত মন্তব্য কৰে বিজেপি বিধায়কগৰাকীয়ে সুবিধা বুজি কাম কৰাৰ কথা উল্লেখ কৰে তেখেতে গুৱাহাটী পৌৰসভা নিৰ্বাচনৰ পাছতে পুৰণি বিজেপি নেতা শশাংক জ্যোতি ডেকাই দল ত্যাগ কৰাৰ সন্দৰ্ভত তেখেতে কয় যে সেয়া খঙৰ বাবেই তেনে কৰিছে খং নামে চণ্ডাল খন্তেকৰ খঙৰ বাবে যিকোনো সিদ্ধান্ত লৈ ল'ব নালাগে লগতে ইয়াকো কয় যে পুৰণি বিজেপি মানুহ হল বুলিয়েই এনেই বহি থাকিলে হ'বনে কাম কৰিলেহে নাম হ'ব পুৰণি বিজেপি বুলি ছাতি লৈ বহি থাকিলে একে নাই পথাৰত হাল বালেহে ফল পাব ৰাজনীতিত গেপ এৰিবই নালাগে গেপ এৰিলেই কোনোবাই নহয় কোনোবাই পাৰ্কিং কৰিবই হিমন্ত বিশ্ব শৰ্মায়ো গেপ পাইছে সেয়ে পাৰ্কিং কৰি দিছে আৰু কষ্ট কৰিছে জিৰণিৰো সময় নোহোৱাকৈ কেৱল কাম কৰিছে সেয়ে কামৰ ফল লাভ কৰিছে ইয়াত বিদ্ৰোহ কৰি লাভ নাই অট্টালিকা খহি পৰাৰ 6 দিন পাছত খহি পৰা অট্টালিকাটোৰ ধ্বংসস্তূপৰ মাজৰ পৰা এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰা হয় চেপিলত চীনৰ সাংসদ এটা অট্টালিকা খহি পৰিছিল যাৰ ফলত 5 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আঘাতপ্ৰাপ্ত হৈছিল অট্টালিকাটো খহি পৰাৰ পাছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলক হস্পিটেললৈ প্ৰেৰণ কৰাৰ লগতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল আৰু উদ্ধাৰকাৰী দলৰ নেৰানেপেৰা উদ্ধাৰ অভিযানত অৱশেষত 6 দিন পাছত অট্টালিকাটোৰ মাজৰ পৰা এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰা হয় যে অট্টালিকাটো খহি পৰাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই ঘটনাৰ সন্দৰ্ভত 6 গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে অট্টালিকাটোৰ মালিককো গ্ৰেপ্তাৰ কৰে আৰু অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত থকা নিৰ্দেশনাৱলী উলংঘা কৰা আৰু অন্যান্য নিয়ম ভংগ কৰাৰ অভিযোগত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয় গুৱাহাটীত এক জঘন্য ঘটনা 16 বছৰীয়া সতীয়া জীয়েকক ধৰ্ষণ পিতৃৰ দীৰ্ঘদিন ধৰি পিতৃয়ে সতীয়া জীয়েকক যৌন নিৰ্যাতন চলাই অহাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত বুধবাৰে গুৱাহাটীৰ চানমাৰী অঞ্চলত সংঘটিত ঘটনাটোত পিতৃগৰাকীয়ে তেওঁ এগৰাকী 16 বছৰীয়া নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ঘটনাটো চানমাৰীৰ ভাস্কৰ নগৰ অঞ্চলত সংঘটিত হৈছিল সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ঘৰত কোনো নথকাৰ সুযোগ লৈ অভিযুক্তজনে ভুক্তভোগীজনক নিচাজাতীয় সামগ্ৰী সেৱন কৰাই কুকৰ্ম সংঘটিত কৰিছিল জানিব পৰা অনুসৰি পাখণ্ড পিতৃগৰাকীয়ে দীৰ্ঘদিন ধৰি এই জঘন্য কাণ্ড সংঘটিত কৰি আহিছিল কিশোৰীগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী আৰু অভিযুক্তৰ দ্বিতীয় পত্নীৰ জীয়ৰী যাৰ সৈতে তেওঁ বৰ্তমান বাস কৰি আছে
প্ৰথম পত্নীৰ পুত্ৰৰ অভিযোগৰ ভিত্তিত পাণবজাৰ মহিলা আৰক্ষীয়ে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰিছে। লেডি সিংঘম হবলগীয়া প্ৰবঞ্চক স্বামীক ৰঙাঘৰৰ ভাত খোৱালে SI জোনমণিয়ে, খোল খালে ভণ্ড প্ৰেমিকৰ মুখা। জোনমণি ৰাভা অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক। বহুতৰে হয়তো মনত আছে SI জোনমণি ৰাভাক। কিছুদিন পূৰ্বে এগৰাকী বিধায়কক উভতি ধৰাৰ এক ভিডিঅ' ক্লিপক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল জোনমণি। বিপুৰীয়া সমষ্টিৰ বিধায়ক অমীয় কুমাৰ ভূঞাক উভতি ধৰাৰ সেই ভিডিঅ' ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছতে বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাইছিল জোনমণি ৰাভাক আৰু একাংশই আখ্যা দিছিল লেডি সিংঘম হিচাপে। বিপুৰীয়াৰ পৰা মাজুলীলৈ ধুনাগুৰি ঘাট আৰু চেনিমৰা ঘাটেৰে নিষেধাজ্ঞা স্বত্তেও এটা ইঞ্জিনৰ নাও চলাচল কৰি আছিল। একাংশ লেচিয়ে নীতি নিয়ম উলংঘা কৰি চলাই আছিল মাজুলীৰ নাও। দুৰ্ঘটনাৰ পিছতে নিষিদ্ধ কৰে এটা ইঞ্জিনযুক্ত নাও। নাওত আছিল পৰ্যাপ্ত লাইফ জেকেট আৰু আৰক্ষী বিষয়াগৰাকীয়ে সাহসেৰে সোৱণশিৰি নদীৰ বুকুত খেদি খেদি আটক কৰিছিল একাংশ লেচিক, লগতে জব্দ কৰিছিল নাওসমূহ। তাৰ পিছত জোনমণিলৈ আহিছিল বিধায়ক অমীয় ভূঞাৰ ফোন। সেই মানুহখিনিক হাৰাশাস্তি নকৰিবলৈ সকীয়াই দিছিল বিধায়কগৰাকীয়ে। শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশনা। যোগদান কৰাৰ 3 বছৰলৈ চাকৰি এৰিব নোৱাৰিব হাইস্কুল শিক্ষকে। মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশনা। কেৱল শিক্ষকেই নহয়, আন কৰ্মচাৰীয়েও 3 বছৰলৈ বাধ্যতামূলকভাৱে কৰিব লাগিব চাকৰি। যোগদান কৰাৰ সময়তে চুক্তিত কৰিব লাগিব স্বাক্ষৰ। 3 বছৰৰ ভিতৰত চাকৰি এৰিলে আন পদত যোগদান কৰিবলৈ নাপাব NOC। বিয়াৰ মাছ ভাত খাই বিষক্ৰিয়াত আক্ৰান্ত 2 শতাধিক লোক। শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিৰ এক অঞ্চলত প্ৰায় 2 শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এখন বিয়াৰ অভ্যৰ্থনাৰ খাদ্যৰ পৰাই এই বিষক্ৰিয়া হোৱাৰ আশংকা কৰা হৈছে আৰু মঙলবাৰে নিশাৰে পৰা আৰম্ভ হোৱা এই বিষক্ৰিয়াত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি 110 গৰাকী হৈছে আৰু এই ঘটনাৰ পাছতে শোণিতপুৰ প্ৰশাসনৰ নিৰ্দেশত আনকি অস্থায়ী স্বাস্থ্য শিবিৰ স্থাপন কৰি আক্ৰান্তসকলক স্বাস্থ্য বিভাগে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলগীয়া হোৱাৰ উপৰি ভালে সংখ্যক লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বুধবাৰ নিশালৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰকৃততে কিমান সংখ্যক লোক আক্ৰান্ত হৈছে তাৰ নিৰ্দিষ্ট সংখ্যা ওলোৱা নাই, যদিও আক্ৰান্তৰ সংখ্যা প্ৰায় 2 শতাধিক হ'ব বুলি আশংকা কৰিছে স্থানীয় লোকে। ইতিমধ্যে খাদ্য পৰিদৰ্শকে ঘটনাস্থলীৰ পৰা খাদ্যৰ নমুনা সংগ্ৰহ কৰিছে পৰীক্ষাৰ বাবে আৰু বৰ্তমানেও বহু লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহি থকাৰ উপৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ বহু আক্ৰান্ত লোক চিকিৎসাৰ বাবে গৈ আছে। গাঁওখনত এই পৰ্যন্ত খাদ্যৰ এই বিষক্ৰিয়াক লৈ আতংক অব্যাহত থকাৰ বিপৰীতে চিকিৎসা লাভ কৰা একাংশ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে। এতিয়াৰ পৰা শ্ৰমিকৰ বাবে বিনামূলীয়া বাছ সেৱা। শ্ৰমিক শ্ৰেণীৰ বাবে সুখবৰ। এতিয়াৰ পৰা বিনামূলীয়া বাছ সেৱাৰ লাভালাভ উঠাব পাৰিব শ্ৰমিকসকলে। মহিলাসকলৰ পিছতে এই সেৱা আগবঢ়োৱা হৈছে ৰাজ্যৰ শ্ৰমিকসকললৈ। বিশেষকৈ DTC আৰু ক্লাষ্টাৰ শ্ৰেণীৰ বিনামূলীয়াকৈ যাত্ৰা কৰাৰ সুবিধা ল'ব পাৰিব শ্ৰমিকসকলে। অৱশ্যে চৰকাৰৰ পঞ্জীয়নভুক্ত শ্ৰমিকসকলেহে এই সুবিধা লাভ কৰিবলৈ পাব। বুধবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা এই আঁচনিখন বৃহস্পতিবাৰে কাৰ্যকৰী কৰা হৈছে আৰু সাধাৰণ খাটি খোৱা শ্ৰমিক, বিভিন্ন শ্ৰেণীৰ মিস্ত্ৰী, ইলেক্ট্ৰিচিয়ান, সুৰক্ষাকৰ্মী বা অন্যান্য শ্ৰমিকসকলে ভোগ কৰিবলৈ পাৰিব এই সুবিধা। আৰু ইমানখিনিলৈ হয়তো আপুনি ভাবি আছিল যে অসম চৰকাৰে আগবঢ়াইছে এই সুবিধা, কিন্তু আমি আপোনালোকক অতি দুখেৰে জনাও যে এই সুবিধা অসমৰ বাবে প্ৰযোজ্য নহ'ব। ৰাজধানী চহৰ নতুন দিল্লীৰ বাবে এই সুবিধা আগবঢ়াইছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ চৰকাৰে। বিশ্বনাথ জিলাত সোৱাইন ফ্লুত আক্ৰান্ত হৈ 141টা গাহৰি মৃত্যু। বিশ্বনাথ জিলাৰ প্ৰতাপগড়ত আফ্ৰিকান সোৱাইন ফিভাৰত 141টা গাহৰিৰ মৃত্যু হোৱাৰ পাছত এতিয়া বিশ্বনাথৰ গাহৰি পালকসকল শংকিত হৈ পৰিছে। চতিয়াৰ বহু নিবনুৱা যুৱকে গাহৰি পালনেৰে স্বাৱলম্বিতাৰ পথ বাছি লৈছে, যদিও এতিয়া নিকটৱৰ্তী বিশ্বনাথত সোৱাইন ফিভাৰত শতাধিক গাহৰিৰ মৃত্যুৰ পাছত গাহৰি পালকসকল উদ্বিগ্ন হৈ পৰিছে। বিশ্বনাথৰ পৰা আফ্ৰিকান সোৱাইন ফিভাৰ যাতে আন অঞ্চলসমূহলৈ বিয়পিব নোৱাৰে তাৰ ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগক অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাহৰি পালকসকলে। বিশ্বনাথ সমষ্টিৰ চতিয়া অঞ্চলত কিছুমান নিবনুৱা যুৱক আছে যিসকলে গাহৰি পালন কৰি জীৱন নিৰ্বাহ কৰি আছে, কিন্তু এতিয়া সোৱাইন ফ্লু বেমাৰত আক্ৰান্ত হৈ বহু গাহৰিৰ মৃত্যু হৈছে, যাৰ বাবে গাহৰি পালকসকল আতংকিত হৈ পৰিছে।
আৰু সেয়েহে এই সংশ্লিষ্ট কৰ্তৃপক্ষক সময় থাকোঁতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনালো এগৰাকী সচেতন ব্যক্তিয়ে কয়।